মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই আলোচনা কৰিম সন্নিহিত কোণ সৰল ৰৈখিক কোণ আৰু ৰৈখিক জুৰীয় কোণ এই তিনিটা কোণৰ বিষয়ে আলোচনা কৰিম তোমালোকে অতি মনোযোগেৰে লক্ষ্য কৰিবা প্ৰথমে মই আলোচনা কৰিম সন্নিহিত কোণৰ বিষয়ে ইয়াত লিখা আছে তোমালোকে লক্ষ্য কৰা যে সন্নিহিত কোণ যদি দুটা কোণৰ এটা সাধাৰণ শীৰ্ষবিন্দু এটা সাধাৰণ বাহু থাকে আৰু হিয়তৰ আন দুটা বাহু সাধাৰণ বা উমৈহতীয়া বাহুৰ দুয়োফালে থাকে তেন্তে এই দুটা কোণক সন্নিহিত কোণ বুলি কোৱা হয় তোমালোকে এইখিনি কথা বুজাৰ কাৰণে এই চিত্ৰটোলৈ লক্ষ্য কৰা ইয়াত কি আছে এডাল চিত্ৰ অংকন কৰা হৈছে এই চিত্ৰটোত AOC এই এটা কোণ আছে আৰু এটা কোণ আছে BOC এই দুটা কোণৰ যদি কোৱা যায় AOC আৰু BOC এই দুয়োটা কোণৰ শীৰ্ষবিন্দু এটা হল শীৰ্ষবিন্দু তেনেহলে দুটা কোণৰ শীৰ্ষবিন্দু এটা আৰু এই কোণ দুটাৰ এডাল হল সাধাৰণ বাহু OC তেনেহলে দুটা কোণৰ এডাল শীৰ্ষবিন্দু আৰু এই দুটা কোণৰ এডাল কি আছে সাধাৰণ বাহু আছে আৰু এই সাধাৰণ বাহুৰ দুয়োফালে আন কি আছে দুটা বাহু আছে এটা আছে OA আন এটা আছে OB তেনেহলে দুটা কোণৰ এটা শীৰ্ষবিন্দু আৰু দুটা কোণৰ এটা সাধাৰণ বাহু আৰু এই সাধাৰণ বাহু নাইবা উমৈহতীয়া বাহুৰ দুয়োফালে যি দুটা কোণ আছে কি কোৱা হল এই সাধাৰণ বাহু নাইবা উমৈহতীয়া বাহুৰ দুয়োফালে যি দুটা কোণ আছে এই কোণ দুটাক আমি কি কোণ বুলি কম সন্নিহিত কোণ বুলি কম তেনেহলে এইখিনি আছিল সন্নিহিত কোণ তাৰ পিছত তোমালোকে লক্ষ্য কৰা সৰল ৰৈখিক কোণ সৰল ৰৈখিক কোণ তেনেহলে সৰল ৰৈখিক কোণ কি যে আমি মনত ৰাখিম 180 ডিগ্ৰী কোণক 180 ডিগ্ৰী কোণক সৰল ৰৈখিক কোণ বলে কি কোৱা হল 180 ডিগ্ৰী কোণক সৰল ৰৈখিক কোণ বলে তেনেহলে সৰল ৰৈখিক কোণ হ'বলৈ হলে কিমান ডিগ্ৰী কোণ হ'ব লাগিব 180 ডিগ্ৰী কোণ হ'ব লাগিব তেতিয়া হলেহে আমি সেই কোণটোক সৰল ৰৈখিক কোণ বুলি কম এবাৰ চিত্ৰৰ সহায়ত লক্ষ্য কৰা সাপোজ এইডাল এডাল ৰেখাখণ্ড অংকন কৰা হল তেনেহলে এই ৰেখাখণ্ডৰ ওপৰত এটা বিন্দু লোৱা হল এই এটা বিন্দু সাপোজ AB এডাল ৰেখাখণ্ড আৰু AB ৰেখাখণ্ডৰ ওপৰত C এটা বিন্দু লোৱা হল তেনেহলে এডাল কি ৰেখা সৰল ৰেখা এই সৰল ৰেখাৰ ওপৰত C এটা বিন্দু লোৱা হল এই C বিন্দুৰ ওপৰত এই এটা কোণ আছে এই কোণটো যদি আমি কোণমান যন্ত্ৰৰ সহায়ত জোখিলো তেনেহলে এই কোণটোৰ যোগ কিমান হ'ব 180 ডিগ্ৰী এইখিনি আছিল সৰল ৰৈখিক কোণ ইয়াৰ পৰা আৰু এটা কথা মনত ৰাখিবা যে যেতিয়া আমি কোনোবা ঠাইত কোনো এখন সমতলৰ ওপৰত এটা বিন্দু অংকন কৰিম তেনেহলে সেই বিন্দুটোত কিমান ডিগ্ৰী কোণ উৎপন্ন হয় 360 ডিগ্ৰী কোণ উৎপন্ন হয় তেনেহলে AB এডাল সৰল ৰেখাৰ ওপৰত C এটা বিন্দু লৈছিল এই C বিন্দুৰ ওপৰত কিমান ডিগ্ৰী কোণ 180 ডিগ্ৰী তেনেহলে এইখিনি হল সৰল ৰৈখিক কোণ নাইবা তলতে কিমান ডিগ্ৰী কোণ আছে 180 ডিগ্ৰী কোণ আছে তেনেহলে ওপৰতো এটা সৰল ৰৈখিক কোণ তলতো এটা সৰল ৰৈখিক কোণ তেনেহলে এইখিনি কোণ হল 180 ডিগ্ৰী তেনেহলে তলত 180 প্লাস ওপৰত 180 180 প্লাস 180 ইকুৱেল টু 360 সেই কাৰণে তোমালোকক কোৱা হল এটা বিন্দুত কি থাকে 360 ডিগ্ৰী কোণ থাকে এইবাৰ লক্ষ্য কৰা ৰৈখিক জুৰীয়া কোণ এইবাৰ আমি আলোচনা কৰিম ৰৈখিক জুৰীয়া কোণ কি ৰৈখিক জুৰীয়া কোণৰ বিষয়ে তেনে কোৱা কিছু নাই যে দুটা সন্নিহিত কোণৰ যোগফল হ'ব লাগিব 180 ডিগ্ৰী দুটা সন্নিহিত কোণৰ যোগফল যদি 180 হয় তেনেহলে সেই কোণ দুটা কি কোৱা হয় ৰৈখিক জুৰীয়া কোণ বুলি কোৱা হয় তেনেহলে এইবাৰ লক্ষ্য কৰা মই ইয়াত আন এডাল এইবাৰ ৰেখা অংকন কৰি লৈছো সাপোজ AB এডাল ৰেখা এই AB ৰেখাৰ ওপৰত আন এটা বিন্দু লৈছো কি বিন্দু C AB এডাল কিন্তু সৰল ৰেখা AB হ'ব লাগিব কি ৰেখা সৰল ৰেখা
AB এডাল সৰল ৰেখা এই সৰল ৰেখাৰ ওপৰত C এটা বিন্দু লোৱা হ'ল এইবাৰ C বিন্দুত আমি কি কৰিম এনেকৈ এডাল ৰশ্মি টানিম এনেকৈ সাপোজ CD এডাল ৰশ্মি টনা হ'ল তেনেহ'লে এই যে এটা কোণ আৰু এই কোণ দুটাৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী কাৰণ অলপ আগতে তোমালোকক কোৱা হ'ল যে সৰল ৰৈখিক কোণ কিমান ডিগ্ৰী 180 ডিগ্ৰী তেনেহ'লে এই কমপ্লিট কোণটোৰ পৰিমাণ কি 180 ডিগ্ৰী যেতিয়া CD নাথাকিব তেতিয়া এই কোণটোৰ কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী মানে সৰল ৰৈখিক কোণ কিন্তু যেতিয়া আমি এই C বিন্দুত কি কৰিম এনেকৈ CD ৰশ্মি এটা টানিম তেতিয়া ইয়াত দুটা কোণ হ'ব আৰু এই কোণ দুটা হ'ব সন্নিহিত কোণ সন্নিহিত কোণৰ বিষয়ে কৈছিলে যে দুটা কোণৰ এটা কি থাকিব লাগিব শীৰ্ষবিন্দু থাকিব লাগিব আৰু সেই কোণ দুটাৰ কি হ'ব লাগিব এডাল সাধাৰণ বাহু থাকিব লাগিব আৰু সেই সাধাৰণ বাহুটোৰ দুয়োফালে এনেকৈ দুটা বাহু আছে এনেকৈ কি কৰা হৈছিলে সন্নিহিত কোণ বুজোৱা হৈছিলে তো এইখিনি আছিলে ৰৈখিক জুৰীয়া কোণ তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ আলোচনাৰ বিষয় এইখিনি আছিলে তোমালোকে যদি ভিডিঅ'টো ভাল পোৱা তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু যদি ফেচবুকত চাই আছিলা তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি ইউটিউবত চাই আছিলা তেনেহ'লে ফ'ল' কৰি নিজৰ বন্ধু বান্ধৱীলৈ পঠাই দিবা ধন্যবাদ